Hello guys, welcome to my channel. আজি আপোনালোক এটা বস্তু দেখাম বুলি ভাবিলো। আজি আমাৰ দেখি ৰাতি তামান ধুমুহা বতাহ আহিছিলে। তাকে আপোনালোক আমাৰ দেখি কিমান আজি ক্ষতিপূৰণ হৈছে আপোনালোক তাকে দেখাম বুলি ভাবিলো। ভিডিওটো চাই থাকক, স্কিপ নকৰাকৈ আগলৈ দেখাম। আমাৰ দেখি তামান মানে ধুমুহা বতাহ আহি গছ-গছনি ঘৰ চব ভাঙি তামান মানে বৰবাদ কৰি থৈ গৈছে মানে। তাকে আপোনালোকক দেখাম বুলি ভাবিলো আজি। তাকে চাই থাকক ভিডিওটো স্কিপ নকৰা আগলৈ। যদি চাই ভাল লাগে প্লিজ লাইক সাবস্ক্রাইব কৰিব নাপাহৰিব। ভিডিও আগলৈ চাই থাকক। কি ভাঙিলে তহঁতৰ আজি ধুমুহা বতাহত? পান গছ, কল গছ, ছজনা চাওক আমাৰ এয়া কি ভাঙিছে চব ভাঙিলে আজি ধুমুহা বতাহ আহি পেলাই। এই মানে আমাৰ গছ কাটি আছে মানে চব নষ্ট কৰি থৈ গৈছে ন। এই আছে তামোল গছ ভাঙি কৰি থৈছে আৰু এই হবা গছ আৰু আছে বহুত দূৰ দূৰ বেলেগ সাইডত দিকে আকৌ আছে। তাঁতি ভাল হৈ আছে এইখিনি আৰু আপোনালোকক দেখাই আছোঁ বেলেগ সাইডত। এইখিনিতে নহয় বহুত জাগাত হৈছে, বহুত জাগাত গাঁৱত। হেল্ল' গাইজ, এয়া চাওক আমাৰ এদিগি ধুমুহা বতাহ আহি কি কৰি থৈছে চাওক। গছ গছনি সবা বেকা বেকি চব কৰি থৈছে। সবা ধুমুহা বতাহ আহি কি কৰি থৈ গৈছে। তামোল গছ বাগিছে এইবিলাক চাপ গছ ভাঙিছে। এসবা ৰাস্তা কি অৱস্থা কৰি থৈছে। চাওক এয়া ৰাইজ নামঘৰত গছ চছ ভাঙি কি কৰি থৈছে। এসবা তামান আজি ধুমুহা বতাহ হৈছে আমাৰ দেখি যোৱা ৰাতি। আৰু এইবিলাক কলগছ চলগছ বাকী গোটেই ভাঙি চাঙি অৱস্থা নাইকিয়া হৈ আছে। এই দিকে দোকানৰ পৰা দিয়ে হেল্ল' গাইজ, মই চালা কিবা এটা ল'ম কি ল'ম গাইজ কি কাম কওক। ঐ আহি পালি তই এই তাগলা উঠাই দিয়া ইয়াৰ ছেকেণ্ড হেণ্ড উঠাই দি কি খাটি আছে আকৌ খাবালে ঐ শান্তি দিছেন শান্তি জুতা দে শান্তি জুতা দিছে লাগে দিবি এই গাখীৰ এটা দিবি হেল্ল' গাইজ, এয়া কালি আমাৰ যোৱা ৰাতি যে ভুলেবম গৈছিলে মানে। এতিয়া মানে ভুলেবমৰ পৰা আহি ৰাতিপুৱা মানে বক্স বুজাই আছে মানে চাওক। এয়া টেম্পুলে আমাৰ বক্স বুজাই আছে। কালি যোৱা ৰাতি ভুলেবম গৈছিলে, এই তাৰমানে বক্স লৈ গৈছিলে এইকেইজন ল'ৰা মানে। এতিয়া তামান মানে আহি এনে বক্স বুজাই আছে। অলপ দুখালোঁ আপোনালোকক। এইটো এটা বুঢ়া কালি গৈছিলি তই ভুলেবম? অঁ এই বুঢ়াটো গৈছিলে বোলে, এইকেইটা গৈছিলে এয়া ভুলেবম গৈছিলে বোলে যোৱাকালি আমাৰ। তাকে আপোনালোকক দুখালোঁ অলপ। কেনেকুৱা লাগিলে কালি যায়? ভাল লাগিলে না তামান? আপোনালোক তাকে অলপ দুখালোঁ। তামান ট্ৰেজেডি গান লগাই আছে চাওক। আমাৰ ইয়াৰ দবিদুল কাকা চাকৰি বা আহিছে। এয়া ভাগিনীয়েক আহি আছে। ভাগিনীয়েকক আমাৰ লৈছে আমাৰ দবিদুল বৰ্তাই। লাজ কৰিছে বোলে দেই গাইজ। এইজনী তাৰ ভাগিনীয়েক হয়। ভাগিনীয়েকে আহি আছে আৰু এয়া কি বুলি কয় মমায়েকে আহি পেলাই লৈছে ভাগিনীয়েকক গাইজ। এইজনী পেটুলি ন, এইটো মামা ন? হা ঐ পেটুলি কি হেৰি চাইছ চাচোন মা ক'ত গ'ল? হা মমায়েকে ভাগিনীয়েকে লগত বঢ়িয়াকৈ আছে দেই। এই লাজ কৰিছে মমায়েকে। ইয়াৰ কেনেকৈ কৈছে দেখা নাই গাইজ। ভিডিঅ'টো চাই ভাল লাগে যদি প্লিজ লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। হেল্ল' গাইজ, এয়া চাওক আমাৰ এদিকে আজি
যোৱা ৰাতি ধুমুহা বতাহ আহি কিনে আমাৰ গছ গছনি ভাঙি থৈছে। চাওক এইপানে ৰাস্তাতে পৰি আছে। আজি ৰাতি যোৱা ৰাতি মানে তামান ধুমুহা বতাহ একে কি গছ ভাঙি থৈছে চাওক। এয়া তাৰ ওপৰত পৰিছে, লাইনৰ তাৰ ওপৰতে পৰিছে। এয়া তামান ঐ ক'ব আহিলি আছোঁ মা তামান মানে আমাৰ এদিকে আজি ধুমুহা বতাহ আহিছে। আৰু এইয়া চাওক টিংপাতৰ বেৰ উৰাই লৈ গৈছে। এইয়া ধুমুহাত মানে বগুৱাই দিছে, মানে পূৰা টিংপাতৰ বেৰ বগুৱাই দিছে একদম পূৰা তামান বগুৱাই দিছে। হেল্ল' গাইজ, এয়া চাওক আজি আমাৰ যোৱা ৰাতি ধুমুহা বতাহ আহি পেলাই গছ গছনি একে কলগছ বগুৱাই কি কৰি থৈ গৈছে। এয়া চাওক এই এজনে পূৰা কলগছ কাটি আছে। এয়া আমাৰ জুমন দাদা এয়া পূৰা কলগছ কাটি আছে। বেছ আজি ধুমুহা বতাহ আহি মানে বেট কষ্ট দিছে মানুহসভাক আজি মানে এনেকৈ আগতে বহি বহি খাই থাকে। আজি ধুমুহা বতাহ আহি পেলাই মানে গছ গছনি এটা মানে কামত লগাই দিছে। এটা মান একদম এতিয়া কাম নকৰা মানুহে কাম কৰিব লগা হৈ গৈছে, উপায় নাই। গছ গছনি বগাই থৈ গ'ল। চাওক বহুত জেগাত একদম হৈছে গাঁও। টিংটংকৈ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো।